নমস্কাৰ পিবি নিউজ অসমলৈ আপোনালোক স্বাগতম জনাইছো মই পংকজ বৰুৱা চাও আহক আজি দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ গহপুৰ নুমলীগড় পানীৰ তলৰ সুৰংগ প্ৰকল্পে সলনি কৰিব উত্তৰ আৰু দক্ষিণ অসমৰ যোগাযোগ ব্যৱস্থা ভাৰত চৰকাৰে গহপুৰ আৰু নুমলীগড়ক সংযোগ কৰা দেশৰ প্ৰথমখন পানীৰ তলৰ পথসহ ৰেল সুৰংগ প্ৰকল্পৰ বাবে অনুমোদন জনাইছে প্ৰায় 18,662 কোটি টকাৰ এই বৃহৎ প্ৰকল্পৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰ নদীৰ তলেদি প্ৰায় 15.79 কিলোমিটাৰ দৈৰ্ঘ্যৰ টুইন টিউব সুৰংগ নিৰ্মাণ কৰা হ'ব সম্পূৰ্ণ প্ৰকল্পৰ দৈৰ্ঘ্য হ'ব প্ৰায় 33.7 কিলোমিটাৰ বৰ্তমান গহপুৰৰ পৰা নুমলীগড়লৈ প্ৰায় 240 কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ প্ৰায় 6 ঘণ্টা সময় লাগে এই সুৰংগ সম্পূৰ্ণ হোৱাৰ পিছত দূৰত্ব কমি প্ৰায় 34 কিলোমিটাৰলৈ নামি আহিব আৰু যাত্ৰাৰ সময় 1 ঘণ্টাৰো কম হ'ব বুলি আশা কৰা হৈছে বিহালী অভয়াৰণ্যত বন বিভাগ আৰু অৰুণাচলী বনদস্যুৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতি বিশ্বনাথ জিলাৰ বিহালী অভয়াৰণ্যত বন বিভাগৰ অভিযানৰ সময়ত অৰুণাচলৰ দিশৰ পৰা অহা বনদস্যুৰ এটা দলে বন কৰ্মচাৰীৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনাৰ পিছতে আৰক্ষী বন বিভাগ আৰু উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আইজিপি ডিএফও সহ বহু জ্যেষ্ঠ বিষয়াই পৰিস্থিতি পৰ্যবেক্ষণ কৰে ঘটনাটোৱে সীমান্তৱৰ্তী অঞ্চলত পুনৰ বনজ সম্পদ সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা উত্থাপন কৰিছে বিশ্বনাথ জিলাত 32খন গাঁৱৰ গাঁওবুঢ়া পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ বিশ্বনাথ গহপুৰ হেলেম আৰু নদুৱাৰ ৰাজচক্ৰৰ অধীনত প্ৰায় 32খন গাঁৱত গাঁওবুঢ়াৰ পদৰ বাবে জিলা প্ৰশাসনে আবেদন আহ্বান কৰিছে বহু শিক্ষিত যুৱক যুৱতীৰ মাজত এই বিজ্ঞাপনক লৈ আগ্ৰহ বৃদ্ধি পাইছে আবেদন দাখিলৰ অন্তিম তাৰিখ 27 জুলাইলৈ নিৰ্ধাৰণ কৰা হৈছে গুৱাহাটীৰ বেতকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত 4জন গুৱাহাটীৰ বেতকুছি অঞ্চলত এখন সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক আৰু এখন ব্যক্তিগত বাহনৰ মুখামুখি সংঘৰ্ষত 4জন লোক গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাৰ পিছত আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে উৰিয়ামঘাট সীমান্তত কথিত বৰ্ডাৰ টেক্স দাবীক লৈ উত্তাল অসম বিধানসভা উৰিয়ামঘাট সীমান্ত অঞ্চলত কিছু অসাধু ব্যক্তিয়ে প্ৰতি পৰিয়ালৰ পৰা 110 টকা বৰ্ডাৰ টেক্স দাবী কৰাৰ অভিযোগে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে এই বিষয়টো অসম বিধানসভাতো উত্থাপিত হয় ৰাজ্য চৰকাৰে ঘটনাটোৰ তদন্তৰ আশ্বাস দিয়াৰ লগতে ইয়াক কোনো আন্তঃৰাজ্যিক বা সাম্প্ৰদায়িক বিষয় হিচাপে নাচাবলৈ আহ্বান জনাইছে গুজৰাটত দলং ভাগি 11জনৰ মৃত্যু গুজৰাটৰ ভাদোদৰা জিলাত গম্ভীৰা মুছপুৰ দলং ভাগি পৰাৰ ফলত কমেও 11জন লোকৰ মৃত্যু হৈছে উদ্ধাৰকাৰী বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে অভিযান চলাই আছে ঘটনাটোৱে সমগ্ৰ দেশত পুৰণি আন্তঃগাঁথনি সুৰক্ষাক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে ৰাজস্থানত ভাৰতীয় বায়ু সেনাৰ প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত ৰাজস্থানৰ চুৰু জিলাৰ ওচৰত ভাৰতীয় বায়ু সেনাৰ এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত 2জন পাইলট নিহত হয় বায়ু সেনাই ঘটনাটো তদন্তৰ বাবে এখন অনুসন্ধান সমিতি গঠন কৰিছে ইৰাণ আমেৰিকা উত্তেজনাই মধ্যপ্ৰাচ্যত উদ্বেগৰ বৃদ্ধি কৰিছে ইৰাণে দেশখনৰ গোলস্তান অঞ্চলত আমেৰিকাৰ ক্ৰুজ মিছাইল আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছত মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা বৃদ্ধি পাইছে বিশ্বৰ বহু দেশে দুয়োপক্ষক সংযম অৱলম্বন কৰি আলোচনাৰ মাধ্যমে সমস্যাৰ সমাধান বিচাৰিবলৈ আহ্বান জনাইছে সমগ্ৰ ভাৰতত মৌচুমী বায়ুৰ বিস্তাৰ সম্পূৰ্ণ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ঘোষণা কৰিছে যে দক্ষিণ পশ্চিম মৌচুমী বায়ুৱে দেশৰ সকলো অংশক
আৱৰি পেলাইছে। কৃষি খণ্ডৰ বাবে এইটো এটা ইতিবাচক খবৰ, যদিও কিছুমান ৰাজ্যত অতিবৃষ্টি আৰু আন কিছুমান ৰাজ্যত বৰষুণৰ অভাৱে চিন্তা বৃদ্ধি কৰিছে। ফিফা বিশ্বকাপ 2024 কোৱাৰ্টাৰ ফাইনেলক লৈ বিশ্বজুৰি উত্তেজনা। ফিফা বিশ্বকাপ 2024 ক্ৰমে শেষ পৰ্যায়লৈ আগবাঢ়িছে আৰু কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহক লৈ ফুটবল অনুৰাগীৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। ফ্ৰান্স, ইংলেণ্ড, আৰ্জেণ্টিনা, মৰক্কো আদি শক্তিশালী দলসমূহে পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশৰ বাবে যুঁজ দিব। বিশ্বকাপৰ এই পৰ্যায়ত প্ৰতিখন খেলেই অত্যন্ত প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। আৰু এয়ে আছিল আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ। ধন্যবাদ।